আজি এইখন মহাবিদ্যালয়ত ধপাত মুক্ত ড্ৰাগছ মুক্ত বুলি অধ্যক্ষ মহোদয়ে কৈছে কিন্তু মহাবিদ্যালয়ৰ বাহিৰত গৈ আমি যাতে এটা পেকেট এনেকৈ ফালি ইটোৰ লগত সিটো মিলাই জুকাৰি এটা ষ্টাইলত মুখত যাতে নাবাকো দেই নাঢালো এইটো আপোনালোকে মনত ৰাখিব 4000 ছাত্ৰ ছাত্ৰী আছে 62টা বছৰ গৰকিলে ইমান অসমৰ কতো নথকা কিছুমান সুবিধা এখন মহাবিদ্যালয়ত আছে কিয় নবজাব হাত চাপৰি মা দেউতাহঁতে সৰুৰ পৰা ডাঙৰ কৰিছে মূৰত থলে বোলে উকনিয়া খাব মাটিত থলে বোলে পৰুৱাই খাব এই ধৰণে ডাঙৰ কৰি আপোনালোকক 18-20 বছৰ কৰি দিলে এই মা দেউতাৰ যিটো কষ্ট 18-20 বছৰীয়া কৰি পঠিয়ালে নহয় এতিয়ালৈ এই মা দেউতাৰ কষ্টখিনিক শূন্য কৰি পেলাই 2 ছেকেণ্ডত তজবজীয়া লৰাটো 2 ছেকেণ্ডত নোহোৱা হৈ যায় ষ্টাণ্টমেন হ'বলৈ আপোনালোক অহা নাই দেই আপোনালোক বিদ্যাৰ্থী আপোনালোক শিক্ষা অৰ্জন কৰিবলৈ আহিছে যদি ষ্টাণ্টমেন হ'বলৈ মন আছে পেছাগতভাৱে হওক সকলো সুৰক্ষামূলক ব্যৱস্থা লৈ কৰবাত প্ৰশিক্ষণ লৈ ষ্টাণ্টমেন হওক ৰাস্তাত ষ্টাণ্টমেন হ'বলৈ নাযাব আমি অসমীয়া এঠাইতে ভালকৈ ক'ব পাৰোঁ ক'ত ক'ব পাৰোঁ অসম মুলুকত আমি অসমীয়াত ভাষণ দিয়া অসমীয়াত কথা কোৱা এঠাইতে ক'ব পাৰোঁ আৰু সেই ঠাইখনেই হৈছে অসম আমি এনে এটা পৰিৱেশৰ মাজলৈ যাব নালাগে যে ইংৰাজীত অসমীয়াখিনি লিখি আমি ভাষণ দিওঁ দেই ইংৰাজীত অসমীয়া লিখি আমি অসমীয়াত ভাষণ দিওঁ সেই পৰিৱেশটো হ'ব নালাগে অসম মুলুকত জাতীয় দায়বদ্ধতা পালন কৰক ভাষাটো শুদ্ধকৈ শুৱলাকৈ কওক লিখক আৰু বুজক বহুখিনি কাম আমাৰ সমাপন হ'ব আমি তেতিয়া কৈ থাকিব নালাগে আমি কৈ থাকিব নালাগে নহয় অসমীয়া ভাষা প্ৰয়োগ কৰক বুলি আমি বেনাৰখনত লিখক বুলি কৈ থাকিব নালাগে নহয় আমাৰ জাতীয় দায়বদ্ধতা থাকিলে আপুনি আমি এইবোৰ কাম কৰিম আমি আপুনি কৰিম নিজৰ ভাষাক প্ৰাধান্য দিম নিজৰ মাতৃভাষাক প্ৰাধান্য দিম আইৰ মুখৰ ভাষাটোতকৈ আৰু শুৱলা কিবা হ'ব পাৰে নেকি নোৱাৰে গতিকে আমি ভাষাটো আমি শুদ্ধকৈ কোৱা শুৱলাকৈ কোৱা লিখিব পৰা বুজিব পৰা এই পৰিৱেশটো আমাক লাগিব দেই আপুনি কি মাধ্যমত পঢ়ে সেইটো ডাঙৰ কথা নহয় মাতৃভাষাৰ প্ৰতি শ্ৰদ্ধা ৰাখিব ভক্তি ৰাখিব সন্মান ৰাখিব তেতিয়া কোনেও আপুনি ইংৰাজী শিকক ক'বলগীয়া নাই আপুনি হিন্দী শিকক ক'বলগীয়া নাই আপুনি জাৰ্মান শিকক আপুনি দৰকাৰ হ'লে উৰিয়া শিকক আপুনি দৰকাৰ হ'লে বাংলা শিকক কোনেওতো আপোনাক আপত্তি কৰা নাই ভাষা যিমান শিকিব সিমান আপোনাৰ মানুহৰ লগত যোগাযোগ কৰিবলৈ ভাল হ'ব কিন্তু অসম মুলুকত অসমীয়া এইটো হ'ল আমাৰ জাতীয় দায়বদ্ধতা এই জাতীয় দায়বদ্ধতাৰ প্ৰয়োগ আমি এই ছাত্ৰাৱস্থাৰ পৰাই কৰিব লাগিব পৰৱৰ্তী সময়ত সমস্যা হ'ব মই বহু ছাত্ৰ ছাত্ৰীক দেখোঁ উচ্চ শিক্ষা লৈছে ভালকৈ কথাও পাতিছে কিন্তু গীতটো গাবৰ সময়ত অসমীয়া গীতটো যেতিয়া তেওঁলোকে পৰিৱেশন কৰিবলৈ আহে তেওঁলোকৰ পুস্তিকাখনত বহীখনত দেখিব গীতটো ইংৰাজীত লিখা আছে এই কথাবোৰ কিন্তু আমি চিন্তা কৰিব লাগিব মই কিয় কৈছোঁ উপলব্ধি কৰক আৰু বহলাই নকওঁ সাংবাদিক মানুহ সকলো বস্তু চুক কোন চকুত পৰি থাকে সকলো কথা চকুত পৰি থাকে উপলব্ধি এটা হ'ল সেইকাৰণে বিনিময় কৰিলোঁ মই আপোনালোকক নেতিবাচকভাৱে নল'বলৈ আহ্বান জনাইছোঁ তাৰ লগে লগে আমি আমাৰ জনগোষ্ঠীসমূহক জানিব লাগিব এই অসম মুলুকত থাকোঁ ৰাভাসকল ক'ৰ এই অসমৰ অন্যতম এটা খিলঞ্জীয়া জনগোষ্ঠী গাৰোসকলনো কোন এই উত্তৰ পূৰ্বাঞ্চলৰ অসম মুলুকৰ অন্যতম এটা খিলঞ্জীয়া জনগোষ্ঠী এই জনগোষ্ঠীসমূহৰ বিষয়ে আমি জানিব লাগিব আপোনালোকৰ নাতি দূৰৈত থকা দেশী লোকসকলৰ বিষয়ে জানিব লাগিব আপোনালোকে কিমানে জানে নে নাজানে মই নাজানো আমাৰ এতিয়া মিয়াটো এটা সন্ত্ৰাস বহুতে মিয়াসকলক লৈ বিভিন্ন ধৰণৰ কথা বতৰা চলে উজনি অসমৰ ফালে বৰ্জন কৰাৰ কথা কয় মিয়া খেদা আন্দোলন পূৰ্ববংগীয় মূলৰ মানুহখিনিয়ে আগ্ৰাসন কৰিছে এনেধৰণৰ কথা বতৰাবোৰ কয় সেইটো এটা বেলেগ চেপ্টাৰ সেইটো এটা বেলেগ অধ্যায় কিন্তু ইয়াৰ নামত আমি থলুৱাক নিগ্ৰহ কৰিছোঁ নেকি থলুৱাক আমি সমস্যাত পেলাইছোঁ নেকি আমি জানিব লাগিব এতিয়া শিৱসাগৰত সিদিনা দেশী জনগোষ্ঠীৰ লোকসকলক মিয়া বুলি সিদিনা মোৰ গৃহ জিলা মই কিন্তু অপমান বোধ কৰিছোঁ মই লজ্জা বোধ কৰিছোঁ আৰু লগে লগেই মই তাক নিৰসন কৰাৰ কাৰণে দেশীসকল কোন মই তেওঁলোকক টেলিভিশ্যনৰ ষ্টুডিঅ'লৈ মাতি আনি এটা অনুষ্ঠান কৰিছোঁ এই দেশীসকল আমাৰ অন্যতম এটা খিলঞ্জীয়া জনগোষ্ঠী ধৰ্মত তেওঁলোক মুছলমান তেওঁলোক ইছলাম ধৰ্মাৱলম্বী ঠিকেই কিন্তু তেওঁলোক কনভাৰ্টেড তেওঁলোক ধৰ্মান্তৰিত হোৱা 1206 চনৰ পৰা কোচ যোগী নাথ এইসকলৰ পৰা তেওঁলোক ধৰ্মান্তৰিত হোৱা আমাৰ খিলঞ্জীয়া ভাই বন্ধু জানিব লাগিব গতিকে আপোনালোকক মই ছাত্ৰ ছাত্ৰী বন্ধু বান্ধৱীসকল আপোনালোকে কি চিন্তাত মজগুল মই নাজানো কিন্তু এটা চিন্তা মগজত সুমুৱাই লওক খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ বিষয়ে আমি জানিব লাগিব দেশীক যাতে মই
বিদেশী বুলি বাংলাদেশী বুলি যাতে অপমান নকৰোঁ, মাইমেলক যাতে নকৰোঁ, গৰিয়া মৰিয়াক যাতে বেয়াকৈ নকওঁ, সহোদৰ আমাৰ এইখিনিৰ বিষয়ে আমি জানিব লাগিব। একেধৰণে ইয়াত বসবাস কৰা যিসমূহ কলিতাৰ পৰা আৰম্ভ কৰি কৈৱৰ্তৰ পৰা আৰম্ভ কৰি যিসমূহ জনগোষ্ঠী আমাৰ আছে, এই সকলোৰ বিষয়ে আমি জানিব লাগিব আৰু জনাটো নিতান্তই বাঞ্ছনীয়। গতিকে আমি কেতিয়া জানিম? যেতিয়া অসমখন ঘূৰিম ফুৰিম, যেতিয়া বুজিম। আমি আজিকালি কি কওঁ? বহু ছাত্ৰ সংগঠন, বহু জাতীয় সংগঠনে কয় আমি নামানো, নুবুজো, নুশুনো। নহয়, এইটো ভুল। মোৰ দৃষ্টিত এইটো ভুল। আমি মানিম, আমি বুজিম, আমি শুনিম, এইটো হ'ব লাগে আমাৰ শ্লোগান। আমি বুজিম, আমি পঢ়িম, আমি শুনিম, এইটো হ'ব লাগে আমাৰ শ্লোগান। আমি সকলোৱে সকলোক বুজিব লাগিব, সকলোৱে সকলোক জানিব লাগিব, সকলোৱে সকলোৰে কথা শুনিব লাগিব। তেতিয়াহে আমাৰ মাজত যেতিয়া ভাৱ বিনিময় হ'ব, চিন্তাৰ বিনিময় হ'ব, তেতিয়া আমি অসমীয়া হিচাপে মূৰ দাঙি থিয় হৈ থাকিব পাৰিম। নহ'লে আমি ভাঙোনমুখী কিছুমান কথা বতৰাৰ মাজত ইমানেই নিমজ্জিত, আমি ৰিলৰ দুনিয়াত নিমজ্জিত, আমি ৰিয়েলিটিত নাই। আমি ৰিলত নিমজ্জিত, আমি ৰিয়েলিটিত নাই। মই একেবাৰে খাটাং কথাষাৰ কৈছোঁ। মোক বেয়া পালেও মই কওঁ, কথা ক'বলৈহে মাতিছে। এতিয়া মইতো গান গাব নোৱাৰোঁ, মই গান গোৱা মানুহেই নহয়, কথা কোৱা মানুহ। কথা কৈহে ভাল পাওঁ, কিন্তু এনে নহয় যে উপদেশ দি ভাল পাওঁ। উপদেশ নহয় দেই, মই ভাৱৰ আদান প্ৰদান কৰি আছোঁ। আপোনালোকে বুজিলে যদি মোৰ ভুল হৈছে মোকো কওক যে আপুনি এইটো ভুল কথা কৈছে, এনেকৈ নক'ব, এইটো আপোনাৰ ভুল। গতিকে মোকো যদি ভুলটো আঙুলিয়াই দিয়ে, মই আপোনালোকৰ প্ৰতি কৃতজ্ঞ হৈ ৰওঁ। মই ছাত্ৰ ছাত্ৰী বন্ধু বান্ধৱীসকল, আগতে আমি ভাষণ শুনো, খুব একাত্মৰে আমি শুনো, আন্তৰিকতাৰে শুনো। মই কৈছোঁৱে নহয়, অধ্যক্ষ মহোদয় ইমান পাঞ্চলাইন দি গ'ল আপোনালোকক। আজিকালি পাঞ্চলাইন বুলিহে কয়, পাঞ্চলাইন, ইমান পাঞ্চলাইন দি গ'ল কপিল শৰ্মাই কোৱাৰ দৰে। তাত কিন্তু হাত চাপৰি নাই। বজাওকচোন জোৰত হাত চাপৰিটো এইখন মহাবিদ্যালয়ৰ বাবে। 4,000 ছাত্ৰ ছাত্ৰী আছে আপোনালোক, 4,000 ছাত্ৰ ছাত্ৰী আছে, 62টা বছৰ গৰকিলে। ইমান অসমৰ ক'তো নথকা কিছুমান সুবিধা এখন মহাবিদ্যালয়ত আছে, কিয় নবজাব হাত চাপৰি? কিয় আনন্দিত নহ'ব? কিয় গৌৰৱবোধ নকৰিব? বজাওক আৰু এবাৰ হাত চাপৰি আপোনালোকে, আৰু জোৰকৈ। একেবাৰে শেষত থকা সকলোৱে শুনিছেনে? ৰীল পাছত বনাই থাকিব, ভিডিঅ' পাছত কৰি দিব, বনাওক। এইফালেও হাত চাপৰি বজাওক, যি বহি আছে গেলাৰীত, বজাওক। আৰে কিমান সৌভাগ্যৱান আপোনালোক! 110 বিঘা মাটিৰ অধিকাৰী আপোনালোক। ইয়াত মাছ উৎপাদন হয়, কৃষিকৰ্ম হয়। এনে এখন মহাবিদ্যালয়ৰ বাবে, এইখন মহাবিদ্যালয়ক লৈ আপোনালোক উৎসাহী নহয়? মই কিন্তু আহিয়ে উৎসাহী, আৰু দুআষাৰমান বেছিকৈ কম যেনে লাগি গৈছে। কিন্তু মই ভাবোঁ যে আপোনালোকে এইখন মহাবিদ্যালয়ৰ গৰিমা অটুট ৰাখিব, বিদ্যায়তনিক দিশত সাফল্য অৰ্জন কৰক। আপোনালোকে খেলা ধূলাত আৰু অধিক নাম কৰক, আপোনালোকে শিল্প সাহিত্যৰ সাধনা কৰক, নাটকৰ চৰ্চা কৰক। এই সকলোখিনি কাম আপোনালোকে কৰক। যাৰ যি দায়িত্ব, যাৰ য'ত দখল, যাৰ য'ত ব্যুৎপত্তি আছে, আপোনালোকে সেইখিনি পাৰদৰ্শিতাৰে কৰক। মই সেইখিনি আপোনালোকক আহ্বান জনাইছোঁ। তাৰ লগে লগে আপোনালোকৰ মাজৰ পৰা IAS অফিচাৰ লাগিব দেই। তাৰ লগতে আপোনালোকৰ মাজৰ পৰা IPS লাগিব, ACS লাগিব। আপোনালোকে জানেনে আমাৰ IAS অফিচাৰ আমাৰ প্ৰায় 3.5 কোটি আমাৰ জনসংখ্যা আজিৰ তাৰিখত, বেছিও হ'ব, লোকপিয়ল হোৱা নাই, এতিয়া সংখ্যা বাঢ়িব। আমাৰ কি নাই? আমাৰ বোলে একেলগে বহাই আমি এখন ফিল্ড ভৰাই দিওঁ, আমাৰ তেনে IAS অফিচাৰ নাই। মিনা কমিউনিটি এটা সম্প্ৰদায় ৰাজস্থান বা এই ৰাজ্যসমূহত, উত্তৰ ভাৰতত, তেওঁলোকৰ IAS অফিচাৰ, IPS অফিচাৰ ভৰপূৰ হৈ আছে। আমাৰ নাই, আমাৰ আঙুলিৰ মূৰত গণিব পৰা নাই। এতিয়া আপোনালোকে চাওক, অসমৰ মুখ্য সচিবৰ পৰা আৰম্ভ কৰি আৰক্ষী সঞ্চালক প্ৰধান পদত ভাস্কৰ জ্যোতি মহন্তৰ পাছত বহু দীঘলীয়া সময় মানুহ নাই। মই আপোনালোকক কৈ দিলোঁ, নাপায়। IPS নাই। দিগন্ত বৰা আছে, বা এনেধৰণে দুগৰাকীমান আছে, যিকেইগৰাকী গৈ DGP হ'ব পৰা এটা সম্ভাৱনা আছে। নাই। মই আপোনালোকক ক'লোঁ, IAS নাই। যি চিফ ছেক্ৰেটাৰী হ'ব, মুখ্য সচিব হ'ব, নাই। শূন্যতাটো কিয়? শূন্যতা এইকাৰণেই আমি আগ্ৰহী নহয়, আমি নাজানো, বা জানো যদিও আমি সেইবোৰৰ প্ৰতি বৰ বেছি, আমি যিখিনি কষ্ট বিহাৰৰ ছাত্ৰ, UPৰ ছাত্ৰ ছাত্ৰীয়ে কৰিব পাৰে, দক্ষিণ ভাৰতৰ ছাত্ৰ ছাত্ৰীয়ে কৰিব পাৰে, 10x10 ৰুমত থাকি, আমাৰ ছাত্ৰ ছাত্ৰীয়ে কৰিব নোৱাৰে। আমি মানে ক'ব নোৱাৰাকৈ আমি ইমান বেছি আমি আৰামপ্ৰিয় হৈছোঁ
কাৰণ স্কুটি আমি পাই আছোঁ, স্কুটাৰ পাই আছোঁ, বুলেট পাই আছোঁ, বুলেট নাই পোৱা চাগে ন, স্কুটাৰ পাই আছোঁ, মামাই আমাক দি আছে বা অনাগত সময়তো দিব, বেলেগেও দিব চৰকাৰ আহিলে, কাৰণ আমাৰ উইকনেছটো গম পাইছে, আমাৰ দুৰ্বলতাটো গম পাইছে। উৎসাহী হোৱাতকৈ আমি ক'ৰবাত ঠিক আছে যিসকলক দিছে মই বেয়া পোৱা নাই, মই দিয়াটোত কেতিয়াও মই বেয়া পোৱা নাই, আমাৰ এই টকা চৰকাৰে দিছে আমাক উপহাৰ হিচাপে, পাৰদৰ্শিতাৰ কাৰণে দিছে, তাত ক'বলগীয়া নাই। কিন্তু একে সময়তে আমি ক'ৰবাত অধ্যয়ন বিমুখ হৈছোঁ নেকি, আমি ক'ৰবাত কষ্ট কৰিব নোৱাৰা এটা জাতিলৈ পৰ্যবসিত হৈছোঁ নেকি, এই কথাবোৰ ভাবিব লাগিব আমি দেই। গতিকে আপোনালোকৰ মাজৰ পৰা IAS, IPS, ভাল মটিভেশ্যনেল স্পীকাৰ, ইঞ্জিনিয়াৰ, চিকিৎসক সকলো হওক, সকলোৱে কষ্ট কৰক, নিজৰ নিজৰ য'ত গুণ আছে সেইখিনিৰে আপোনালোক সমৃদ্ধ হওক, মই সেইখিনি আহ্বান আপোনালোকক জনাইছোঁ। আজিকালি আমাৰ কি হয়, এটা মানে সাংঘাতিক ধৰণৰ তাৰণা যে আমি নেতা হ'ম, নেতা লাগিবই আমাক, নেতা আমাক লাগিব, কোনে ভৱিষ্যতে নেতৃত্ব দিব? আপোনালোকৰ মাজৰ পৰা ভাল ৰাজনীতিক হওক, মুখ্যমন্ত্ৰী হওক, প্ৰধানমন্ত্ৰী হওক, এই ধৰণৰ তাৰণা এটা আমাক লাগিব। এই ধৰণৰ এটা সপোনৰ পিছত আমি দৌৰিব পাৰিব লাগিব। শুই থাকি যিটো সপোন দেখে সেইটো সপোন নহয়তো, সাৰ পাই যিটো লক্ষ্যত উপনীত হ'বলৈ আপুনি চেষ্টা কৰিব সেইটোহে সপোন। সেই সপোনটোৰ পিছত আমি দৌৰিবলৈ আমি যত্ন কৰিব লাগিব। আজিকালি আমাৰ কি হয়, আমি সংগঠনৰ নেতা হ'বলৈ বিচাৰোঁ, বগা চাৰ্ট ক'লা পেণ্ট, মই কোৱা নাই, কাকো অপমান কৰি কোৱা নাই, ইমান বেছি সংগঠন, ক'ৰবাত এটা মূৰটো গুজি নেতা হ'ব পাৰোঁ নেকি, ক'ৰবাত আমি সংগঠনৰ নেতা হ'ব পাৰোঁ নেকি, ক'ৰবাত আমি ফ্ৰীতে কিছুমান কাম কাজ কৰিব পাৰোঁ নেকি, ক'ৰবাত বাতৰিবোৰততো আমি পাই থাকোঁ, বাতৰিবোৰতো মিছা নহয়, ক'ৰবাত দাবী ধমকি, ক'ৰবাত হুমকি, ক'ৰবাত ভাবুকি, ক'ৰবাত চান্দা ইত্যাদিবোৰতো চলি থাকে। তাৰ মাজত অসমৰ দুই এটা সংগঠনে ভাল কামো কৰি আছে, মই তেওঁলোকক অপমান কৰিব যোৱা নাই, কিন্তু সামগ্ৰিকভাৱে আমাৰ এটা তাৰণা বেলেগ ধৰণৰ হৈছে। এইখিনিৰ পৰা আমি কেনেকৈ পৰিত্ৰাণ পাব পাৰোঁ সেইখিনি মন কৰিব লাগিব। তাৰ লগে লগে শেষত এটা কথা ক'ম, আজি এইখন মহাবিদ্যালয় ধঁপাতমুক্ত, ড্ৰাগছ মুক্ত বুলি অধ্যক্ষ মহোদয়ে কৈছে, কিন্তু মহাবিদ্যালয়ৰ বাহিৰত গৈ আমি যাতে এটা পেকেট এনেকৈ ফালি ইটোৰ লগত সিটো মিলাই জোকাৰি এটা ষ্টাইলত মুখত যাতে নাবাকো দেই, নাঢালো, এইটো আপোনালোকে মনত ৰাখিব। কিমান ভয়ংকৰ ড্ৰাগছ যে আজি ক'ৰবাত 300 কোটি অসমত ড্ৰাগছ ধৰা পৰা আপোনালোকে শুনিছেনে? ক'ৰবাত 50 কোটি, আজি 60 কোটি, শিলচৰত বোলে ইমান কোটি, মিজোৰাম সীমান্তত বোলে ইমান, নাগালেণ্ড সীমান্তত, ডিমাপুৰত বা বোকাজানত বোলে ইমান। সদায় দিনটোত নাই কমেও অন এন এভাৰেজ গড় হিচাপত অসমত 50 পৰা 60 কোটিৰ ড্ৰাগছ নিতৌ ধৰি থকা হয়। কিয়? ক'ৰ পৰা আহে ড্ৰাগছ? কিয় আহে? তাৰমানে চাহিদা আছে, তাৰমানে এখন বজাৰ আছে, এই বজাৰখনৰ আমি উপভোক্তা ক'ব নোৱাৰাকৈ। বন্ধু বান্ধৱীসকল সাৱধান মই আপোনালোকক কৰি দিলোঁ। এটা জাতি পংগু হৈ যাব, কিন্তু এটা প্ৰজন্ম ধ্বংস হৈ যাব, কিন্তু তাৰ লগতে গুটকা পান মছলা আছেই, মই যে ক'লোঁ। গতিকে এই বস্তুবোৰৰ পৰা দূৰত থাকিবলৈ যত্নবান হওক, কাৰণ আমাৰ প্ৰজন্ম নহ'লে শেষ হ'ব। তাৰ লগে লগে আপোনালোকে মোক কওক শেষত নিজক কিমান ভাল পায়, মই অকণমান আপোনালোকৰ মুখেৰে জানি ল'ব খুজিছোঁ। নিজক কিমান ভাল পায় এবাৰ হাতখন দেখুৱাওকচোন, হাতখন দাঙকচোন। কোনে কোনে নিজক আটাইতকৈ বেছি ভাল পায় চাওঁ? কোনে ভাল পায়? সিফালে সকলোৱে ভাল পায় যদি এই পিছফালেও ভাল পায়, নিজক ভাল পায়, অ'কে, সন্তুষ্ট মই। যদি নিজক ভাল পায় এটা কাম নকৰিব। মা দেউতাহঁতে সৰুৰ পৰা ডাঙৰ কৰিছে, মূৰত থলে বোলে উকনীয়া খাব, মাটিত থলে বোলে পৰুৱাই খাব। এই ধৰণে ডাঙৰ কৰি আপোনালোকক 18-20 বছৰ কৰি দিলে, মৰমত ৰাখিছে, আবদাৰৰ মাজত নিজে নাখায়ো খুৱাইছে আপোনালোকক, হয়নে? গতিকে নিজৰ লগতে মা দেউতাক ভাল পাব লাগিব। আৰু মা দেউতাক ভাল পাবলৈ হ'লে ৰাস্তাত মই ষ্টাণ্ট দেখিব নালাগিব। ষ্টাণ্টমেন হ'বলৈ আপোনালোক অহা নাই দেই, আপোনালোক বিদ্যাৰ্থী, আপোনালোক শিক্ষা অৰ্জন কৰিবলৈ আহিছে। যদি ষ্টাণ্টমেন হ'বলৈ মন আছে, বীৰু দেৱগণ, যাৰ নাম মোৰ অকল মনলৈ আহে, বাকী এতিয়া বহুত আছে, মই নাজানো কোন আছে। বীৰু দেৱগণ, অজয় দেৱগণৰ পিতৃ ষ্টাণ্টমেন আছিল, ষ্টাণ্ট ডাইৰেক্টৰ আছিল। যদি ষ্টাণ্টমেন হ'বলৈ মন আছে, পেছাগতভাৱে হওক, অভাৱ আছে, প্ৰফেশ্যনেলি হওক, সকলো সুৰক্ষামূলক ব্যৱস্থা লৈ ক'ৰবাত প্ৰশিক্ষণ লৈ ষ্টাণ্টমেন হওক। ৰাস্তাত ষ্টাণ্টমেন হ'বলৈ নাযাব, বাইকৰ ষ্টাণ্ট কৰিবলৈ নাযাব। আপোনালোকৰ এই ষ্টাণ্টে এই মা দেউতাৰ যিটো কষ্ট 18-20 বছৰীয়া কৰি পঠিয়ালে নহয় এতিয়ালৈ, এই মা দেউতাৰ কষ্টখিনিক শূন্য কৰি পেলাই 2 ছেকেণ্ডত, টচবজীয়া ল'ৰাটো 2 ছেকেণ্ডত নোহোৱা হৈ যায়, নহয়নে?
এই নিচাযুক্ত দ্ৰব্য খাই ল'ৰা ছোৱালী ঘূণীয়া হৈ যায় চিৰদিনলৈ গতিকে দাঁতবোৰ বেয়া হৈ যায় পেটবোৰ পচে মই খোলাখুলিকৈ কৈছোঁ চিনেমাৰ আগত যে বিজ্ঞাপনবোৰ দেখুৱাই মুখবোৰ যে ফলা চিলোৱা এইবোৰ যে দেখুৱাই কাটি পেলাই এটা টুকুৰা এইবোৰ দেখিও আপোনালোকৰ মনলৈ ভয় নাহে মই আপোনালোকে সেৱন কৰে বুলি ভাবি লোৱা নাই যদিও প্ৰশ্নটো কৰিছোঁ দুই এক আছে যদিও সেৱন কৰা বাদ দিয়ক এৰক কাৰণ আপোনালোকে নিজে মোৰ আগত কৈছে ভাল পাওঁ বুলি নিজক যদি ভাল পায় শৰীৰটোৰ ওপৰত অত্যাচাৰ নকৰিব এক্সপেৰিমেণ্ট নকৰিব ভাল মানুহ হওক এইখিনি কামনা কৰি দীঘলীয়াকৈ কথাখিনি কৈছোঁ আপোনালোকে ধৈৰ্য সহকাৰে শুনিছে বুলিয়ে ধাৰণা কৰিছোঁ কেতিয়াবা আকৌ আহিলে কি কৈ গৈছিলোঁ বুলি সুধিলে যেনেকৈ ছাৰহঁতে সোধে আমাৰ ছাৰ বাইদেউসকলে সোধে ঐ কচোন কি ক'লোঁ অলপ আগত মই কি কৈ গ'লোঁ আমি যে কি ক'লে ছাৰ বুলি যে কওঁ নে নকওঁ কেতিয়াবা যাতে আহিলে আপুনি মই নোকোৱাকৈ ছাৰ আপুনি আহিলে বা দাদা আপুনি আহোঁতে অমুকটো কথা কৈছিল নহয় মোৰ কিন্তু মনত আছে মোৰ জীৱনত কিন্তু এইটো পৰিৱৰ্তন হ'ল আপুনি কোৱা কথাখিনিয়ে কামত দিলে যদি কোনোবাই কেতিয়াবা লগ পাই ক'ৰবাত কয় মোৰ জীৱন ধন্য গতিকে আপোনালোক সকলোৰে উত্তৰ কামনা কৰিছোঁ মহাবিদ্যালয়খন আৰু জাকত জিলিকা হওক এখন স্বতন্ত্ৰ যাতে বা স্বায়ত্তশাসিত আমি যিবোৰ ব্যৱস্থা আজিকালি প্ৰয়োগ হয় মহাবিদ্যালয় হওক সেইখিনি আমি কামনা কৰিছোঁ বিশ্ববিদ্যালয়লৈ উন্নীত হওক দত্ত ছাৰে অহোপুৰুষাৰ্থ কৰিছে পৰিচালনা সমিতিয়ে অহোপুৰুষাৰ্থ কৰিছে আপোনালোকেও তাৰ অংশীদাৰ হওক ভাগিদাৰ হওক সেইখিনি কামনা কৰি মই মোৰ দুআষাৰ ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ